নিৰ্বাচাও বিজেপি চৰকাৰ হিতালী এখন বন্ধ কৰক আমি নামানো জাতি ধমকি সিদ্ধান্ত বাতিল কৰক এপিএলচি জিন্দাবাদ হিতালী এখন বন্ধ কৰক AJYCP long live আমি নামানো গ্ৰীণ ক্লাব জিন্দাবাদ গ্ৰীণ ক্লাব জিন্দাবাদ কাটিছিকা বাতিল কৰক কাটিছিকা বাতিল কৰক গ্ৰীণ ক্লাব জিন্দাবাদ গ্ৰীণ ক্লাব জিন্দাবাদ আমি নামানো গ্ৰীণ ক্লাব জিন্দাবাদ বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ go back বিজেপি চৰকাৰ go back কাম নাই ৰাজপথত কাম নাই বিজেপি go back ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ long live আমাৰ অসমত থকা ইউনাইটেড অপজিশ্যন ফৰাম আছাম আমি সিদ্ধান্ত কৰা মৰ্মে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ কাটো আমি নামানো এইটোৱে কথা মাত্ৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা শিডিউল ট্ৰাইব এৰিয়াটো 6 শিডিউল এৰিয়াটো বলবৎ নহ'ব বুলি কয় কিন্তু সেইটো আমি মানিব নোৱাৰোঁ কাৰণ বলবৎ কেনেকৈ নকৰিব এই চিটিজেন এজনক যদি বেংগল বিহাৰ উৰিষ্যা যদি চিটিজেন কৰে আমি কেনেকৈ আইডেণ্টিফাই কৰিব যে এইটো কাৰ পৰাহে ইয়াত সোমাইছে বুলি সেইকাৰণে এইটো মিছা কথা এই 6 শিডিউল এৰিয়াত আৰু নৰ্থ ইষ্টত এইটো বলবৎ নহ'ব বুলি কোৱাটো এইটো মিছা কথা সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে এই কাটো ৰিপিল কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰাহে ৰিপিল কৰিব লাগে বুলিহে আমি ডিমাণ্ড কৰিছোঁ সেইটোৱে কথা সেইকাৰণে যোৱাকালি নে পৰহি তেওঁলোকে কাটো ইয়াত বলবৎ হ'ব বুলি কৈছিল গভৰ্ণমেণ্টে আমি এই গভৰ্ণমেণ্ট যিটো কৰিলে সেইটো আমি অপ'জ কৰিছোঁ আৰু এই কা এক্টটো ৰিপিল কৰিব লাগে সেইটো আমাৰ ডিমাণ্ড আৰু সেই বিজেপি ফেচিবাদী চৰকাৰখনে বিৰুদ্ধে এই কা যোনটো বলবৎ কৰিলে হুমকাৰ দি থকাৰ পিছত অসমৰ ৰাইজৰ কথা তেওঁলোকে নুশুনিলে সেইকাৰণে আজি আমি উচুকা তৰফৰ পৰা আৰু যুৱ ছাত্ৰ পৰিষদৰ পৰা আজি হাওৰাঘাটত আজি তেওঁলোকৰ 3জনৰ প্ৰতিমূৰ্তি ৰাখ কৰা হৈছে কাৰণ আমি ক'ব বিচাৰোঁ যে কা অসমত কেতিয়াও মানি লোৱা নহ'ব আৰু মানি লোৱা নহয় আৰু অসম এখন চৰণীয়া পথাৰ নহয় যোনে তোনে আহি ইয়াত যি টি মই বদলি কৰিব সেইকাৰণে আমি এই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰ এই বিজেপি মিছলীয়া ফেচিবাদী চৰকাৰ কাৰণ জাতি মাতি ভেটি কোৱা চৰকাৰখনে আজি অসমৰ খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যোনটো বৰ অত্যাচাৰ কৰিছে সেইটো আমি কেতিয়াও তীব্ৰতাভাৱে আমি মানে গৰিহণা দিছোঁ আৰু অনাগত দিনত যদি যদি অতিংকা যদি বাতিল নকৰে তেতিয়াহ'লে আমি তীব্ৰত আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব তেওঁলোকে যিমান মিলিটাৰী ফ'ৰ্চ যিমান যি নলগাওক কিয় আমি ৰাজপথৰ আন্দোলন আৰু তীব্ৰত কৰিম বুলি আমি আজি এই আপোনালোকৰ যোগেদি এই ৰাজপথ আন্দোলনৰ পৰা তেওঁলোকক হুমকাৰ দিব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু আমি ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যোনটো মই মতালি অসমৰ প্ৰতি তেওঁলোকে অতিয়াই এইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ যোগেদি দাবী জনাব বিচাৰিছোঁ কা আমি গ্ৰহণ নকৰোঁ যদি উত্তৰ পূৰ্বাঞ্চলৰ যদি ৰাজ্যসমূহত যদি কা গৃহীত নহয় অসমৰ 6টা যি ষষ্ঠ অনুসূচিত জিলা আছে তেওঁ তাত যদি কা গৃহীত নহয় তেতিয়া অসমৰ বাকীসমূহ জিলাৰ কাৰণে কা কেনেকৈ ভাল হ'ব আমাৰ এতিয়া প্ৰশ্ন হৈছে আৰু যিটো ষষ্ঠ অনুসূচিত যিবোৰ জিলাত কা প্ৰযোজ্য নহয় বুলি কৈছে যে ইয়াৰ জনসাধাৰণে যদি এতিয়াও হাৰ পোৱা নাই ভৱিষ্যতলৈ কিন্তু সেই কাখনে কিন্তু ষষ্ঠ অনুসূচিত অঞ্চলসমূহতো জিলাসমূহতো কিন্তু কাখনে গ্ৰাস কৰিব আমাৰ ভাষা সংস্কৃতি কৃষ্টি সেইকাৰণে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজলৈ আহ্বান কৰিছোঁ যে ৰাইজ ওলাই আহক ৰাজপথলৈ
এনেকৈ আপোনালোকে বহি নাথাকিব, নহ'লে অনাগত দিনত এখন ত্ৰিপুৰা ৰাজ্যৰ দৰে আমি অসমত পৰিণত হ'বলৈ আগবাঢ়ি গৈ আছোঁ। সেইকাৰণে সময় থাকোঁতেই এই হিটলাৰী শাসন ব্যৱস্থাৰে যে শাসন কৰি আছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ, অসমৰ জনসাধাৰণৰ যে বিজেপি চৰকাৰখন, অনাগত দিনত খিলঞ্জীয়াবাসী ৰাইজে এই চৰকাৰখন উফৰাই পেলাবলৈ বদ্ধপৰিকৰ হ'ব লাগিব। কাটিছিকা বাতিল কৰক, কাটিছিকা বাতিল কৰক। ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। আমি নামানো, নামানো নামানো। অবস্থা ইনকলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। নরেন্দ্র মোদী মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ।